কি অসমত নতুনকৈ এখন এক্সট্ৰা টেৰিটৰি প্লেনিং চলিছে নেকি? কি এই টেৰিটৰিখনৰ নাম মামিলেণ্ড হ'ব নেকি? আপোনালোকে হয়তো এইকেইদিন মাননীয় মুখ্যমন্ত্ৰীৰ ৱাইফ ৰিণিকী ভূঞা শৰ্মাৰ ওপৰত উত্থাপন হোৱা অভিযোগটোৰ নিউজ নিশ্চয় পাইছে। প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনা আঁচনিৰ অধীনত হেনো প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে চেণ্ট্ৰেলৰ পৰা 10 কোটি টকাৰ এটা অনুদান পাইছে। আৰু এই টকাৰে কোম্পানীটোৱে আমাৰ নগাঁৱৰ কলিয়াবৰত 56 বিঘা সাতলোচা মাটি ক্ৰয় কৰিছে। কিন্তু ইয়াৰ লগত মিছেছ শৰ্মাৰ নাম কেনেকৈ সাঙুৰ খালে? আমাৰ ইনোচেণ্ট মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিৰোধীয়ে এনেই ফচাব বিচাৰিছে নেকি? নে তাৰ আঁৰত আছে কিছুমান সঁচা কাহিনী? আহকচোন এই ভিডিঅ'টোত তাৰ বিষয়ে আলোচনা কৰোঁ। কিন্তু তাৰ আগতে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আপোনাৰ বাবে এইটো একদমেই ফ্ৰী। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ হৈ ৰিণিকী ভূঞা শৰ্মাই নগাঁও জিলাৰ কলিয়াবৰৰ দালিগদিত ক্ৰয় বিক্ৰয় কৰা ভূমিৰ পৰিমাণ 50 বিঘা 2 কঠা 19 শতাংশ। সাংসদ গৌৰৱ গগৈলৈ মুকলি প্ৰত্যাহ্বান। গগৈৰ বিৰুদ্ধে তৰা হ'ব 10 কোটি টকাৰ মানহানি গোচৰ। হঠাৎ বিশেষ ঘোষণা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা তেওঁৰ ৱাইফ মিছেছ ৰিণিকী ভূঞা শৰ্মাৰ ওপৰত বেক টু বেক বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে। কেতিয়াবা যদি পুত্ৰ নন্দিল শৰ্মাৰ নামত, আকৌ কেতিয়াবা পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত বেলেগ বেলেগ সম্পত্তি ক্ৰয় কৰাৰ কথা আমি ছ'চিয়েল মিডিয়াত বিভিন্ন সময়ত পাই আহিছোঁ। অৱশ্যে টেলিভিছনৰ নিউজত এইবোৰ নেদেখায়, হয়তো ভিতৰি ভিতৰি মেনেজিং। বাৰু সি যি কি নহওক, মেইন কথালৈ আহোঁ। প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড নামৰ এই কোম্পানীটোৱে প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনা আঁচনিৰ অধীনত 10 কোটি টকাৰ এটা অনুদান লৈ নগাঁও জিলাৰ কলিয়াবৰৰ দাৰিগজি নামৰ গাঁওখনত 56 বিঘা সাতলোচা মাটি ক্ৰয় কৰিছে। এয়া আছিল এই চলিত বৰ্ষৰে 1 জুলাইৰ কথা। তাৰ আগতেও এই কোম্পানীটোৱে একেখন গাঁৱতে 2022 চনৰ 4 ফেব্ৰুৱাৰীত ক্ৰয় কৰিছিল 50 বিঘা 2 কঠা 19 লোচা মাটি। কিন্তু এইবোৰ কথাৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মিছেছ ৰিণিকী ভূঞা শৰ্মাৰ কথা কেনেকৈ আহিল? আচলতে প্ৰথমৰ পৰাই যিটো কোম্পানীৰ কথা কৈ আছোঁ, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড বুলি, আনফৰ্চুনেটলি এই কোম্পানীটোৰ অনাৰ মিছেছ ৰিণিকী ভূঞা শৰ্মা। দ্য ক্ৰছ কাৰেণ্ট নামৰ এটা মিডিয়া হাউচে পোনপ্ৰথমবাৰৰ বাবে এই মাটি কেলেংকাৰী নিউজটো পাব্লিছ কৰিছিল। তাৰ পিছৰে পৰা বিৰোধীৰ লগতে ৰাজ্যৰ সচেতন মানুহখিনিয়ে ইয়াৰ বিষয়ে আলোচনা কৰে। গৌৰৱ গগৈ ডাঙৰীয়াই এই ক্ষেত্ৰত বিশেষ টুইট কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু এই কথাটো একেবাৰেই নহয় বুলি কয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনাৰ অধীনত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে কোনো ধৰণৰ অনুদান পোৱা নাই। কিন্তু গৌৰৱ গগৈয়ে এই লিষ্টখন প্ৰুফ হিচাপে দেখায়। তাত ক্লিয়াৰলি লিখা আছে যে এই কোম্পানীটোৱে অনুদানটো পোৱা সত্য। আৰু দ্য ক্ৰছ লাইনে পাব্লিছ কৰা নিউজটো যি ডাক নম্বৰ আৰু পত্ৰা নম্বৰ আছে, সেয়া লৈ মই চেক কৰাত পালোঁ, হয় সঁচাকৈয়ে সেই মাটিবোৰ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট কোম্পানীৰ নামতে আছে আৰু যাৰ অনাৰ মিছেছ ৰিণিকী ভূঞা শৰ্মা। এতিয়া কথা আহিল, এই কোম্পানীটোৱে যে এখন গাঁৱত গৈ টোটেল 106 বিঘা 3 কঠা সাতলোচা মাটি ক্ৰয় কৰিছে, তাৰ কাৰণ কি হ'ব পাৰে বাৰু? তাত সোণৰ ভাণ্ডাৰ আছে নেকি? আচলতে এই গাঁওখনৰ সমীপেৰে নেশ্যনেল হাইৱে নিৰ্মাণ কৰাৰ কথা চলি আছে। আপোনালোক সকলোৱে জ্ঞাত নেশ্যনেল হাইৱেৰ কাষৰ মাটিৰ ভেলু কিমান। যদি প্ৰধানমন্ত্ৰীৰ আঁচনিৰ অধীনত এই কোম্পানীটোৱে অনুদান পোৱাই নাছিল, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ পত্নীৰ এই কোম্পানীটোলৈ ক'ৰ পৰা ধনৰ সোঁত বুলিল? আমি কি উদক ভেটাৰখীয়া পাতিছোঁ নেকি? এবাৰলৈ হ'লেও ভাবি চাবচোন এইবোৰ কথা। That's it for today. Next, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰতো আৰু এটা স্পেচিয়েল ভিডিঅ' আহি আছে, চ' ছাবস্ক্ৰাইব নাও। আৰু এটা ইম্পৰ্টেণ্ট নোট, এই ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব আৰু বেলেগকো এই সঁচা ঘটনাবোৰ জনাৰ সুযোগ দিব। বাকী এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। জয় আই অসম।